ৰাজ্যৰ লগতে দুই পাহাৰীয়া জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙত আজিৰে পৰা আৰম্ভ লকডাউন। আজিৰে পৰা প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে হ'ব লকডাউন। পশ্চিম কাৰ্বি আংলং জিলাত শনিবাৰৰ পৰা আৰম্ভ দুদিনীয়া লকডাউন। কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই লকডাউন কাৰ্যসূচী। গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত লোকসহ কেইবাখন চুৰি বাহন উদ্ধাৰ গুৱাহাটীৰ হেঙেৰাবাৰীত। কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীৰ নাগা চেকিঙত। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অসমৰ লগতে দুই পাহাৰীয়া জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙত আজিৰে পৰা আৰম্ভ হৈছে লকডাউন। দুখন জিলাৰে উপায়ুক্তই তৎকালে বলবৎ হোৱাকৈ ঘোষণা কৰিছে এই লকডাউন। মহামাৰী কৰোনা অধিক বিয়পাৰ পৰা ৰোধ কৰাৰ বাবে এই প্ৰয়াস চৰকাৰৰ। কাৰ্বি আংলং জিলা উপায়ুক্তই দুদিনীয়া লকডাউনৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা সমগ্ৰ ডিফু নগৰৰ সমস্ত দোকান পোহাৰ, ব্যৱসায়ী প্ৰতিষ্ঠান, বেচৰকাৰী কাৰ্যালয়কে ধৰি যান বাহনৰ যাতায়াত আদি বন্ধ পৰিলক্ষিত হৈছে। কৰোনা মহামাৰী অধিক বিয়পা ৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত দিয়া আজি এই লকডাউনৰ পুৱা ভাগত বজাৰ এলেকাৰ কিছুমান অঞ্চলত একাংশ মানুহৰ অহা যোৱা দেখি আৰক্ষীয়ে লাঠি চালনা কৰি ঘৰলৈ খেদি পঠিয়ায়। সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত এইদৰে ডিফু আৰক্ষী প্ৰশাসনক অধিক সষ্টম হোৱা দেখা যায় পুৱা ভাগত। আনহাতে এই লকডাউন সদৰস্থিত ডিফু পৌৰসভাৰ লগতে হাওৰাঘাট পৌৰসভা, ডকমকা পৌৰসভা, লাংহিন পৌৰসভা, বকলীয়া পৌৰসভা আৰু বোকাজান পৌৰসভাৰ এলেকাধীন আটাইবোৰ ব্যৱসায়ী প্ৰতিষ্ঠানকে ধৰি দোকান পোহাৰ, চৰকাৰী কাৰ্যালয়, বেংক প্ৰতিষ্ঠান আদি বন্ধ থাকে। মহামাৰী ৰোধৰ বাবে সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই লকডাউন ঘোষণা কৰা হৈছে, যাতে বজাৰ এলেকা বা ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান, হোটেল আদিত অধিক গণসমাৱেশ নহয়। উল্লেখযোগ্য যে এই নিবাৰ আৰু দেওবাৰত দুদিনীয়া লকডাউন চৰকাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে একেদৰে অব্যাহত থাকিব। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ সৰ্বত্ৰ কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি শনিবাৰৰ পৰা চহৰ, নগৰ, পৌৰসভা, নিগম নিকায়সমূহত আৰম্ভ হৈছে লকডাউন। পশ্চিম কাৰ্বি আংলং জিলাৰ 3খন পৌৰসভা এলেকাধীন নগৰসমূহত আজিৰে পৰা প্ৰতি সপ্তাহ শনিবাৰ আৰু দেওবাৰে লকডাউন আৰম্ভ হৈছে। জিলাখনৰ হামৰেড পৌৰসভা, ডংকামকাম পৌৰসভা আৰু বৈঠালাংছু পৌৰসভাত এই লকডাউন আৰম্ভ হৈছে। এই লকডাউন সন্দৰ্ভত ৰাইজক সজাগ কৰি তোলাৰ বাবে পৌৰসভাই মাইকৰ জৰিয়তে ঘোষণা কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে পৌৰসভাৰ এলেকাধীন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বজাৰ, যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অৱশ্যে এই লকডাউনৰ পৰা জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে, যদি পেট্ৰল পাম্পত কেৱল জৰুৰীকালীন যান বাহনত তেলৰ ব্যৱস্থা কৰাৰ বিপৰীতে সৰ্বসাধাৰণ ৰাইজক এই সুবিধা প্ৰদান কৰাৰ বিৰত আছে। যিটো অসম চৰকাৰে যি দুদিনীয়া যি লকডাউন পদ্ধতি যিটো ছিষ্টেমটো বৈঠালাংছুত ভয়ানক প্ৰভাৱ পৰিছে। বৈঠালাংছু নগৰ সমিতিয়ে তত্বাৱধানত এইবাৰ বহুত ষ্ট্ৰিক্টলি মানে এইটো কৰা হৈছে, লকডাউনটো কৰা হৈছে। শনিবাৰ আৰু দেওবাৰটো যি জৰুৰী সেৱাৰ বাহিৰে আৰু একো চলাচল গাড়ী ঘোঁৰা দোকান পোহাৰ সম্পূৰ্ণ বন্ধ ৰাখিবলৈ অনুমতি আমি দিয়া হৈছে। সেয়ে সম্পূৰ্ণ প্ৰভাৱ পৰিছে। যি অসম চৰকাৰে যি সপ্তাহৰ যি দুদিনীয়া লকডাউনত যে আজি আৰু কালিতো হ'ব, আৰু নেক্সট যি অহা সপ্তাহৰ পৰা প্ৰতি সপ্তাহ দুদিনীয়াটো আমি সম্পূৰ্ণমতে বন্ধ ৰাখিবৰ কাৰণে আহ্বান জনাম। এতিয়া আপোনালোকে পদক্ষেপ কেনেকৈ লৈছে?
কি ব্যৱস্থা কৰিছে আপোনালোকে? পদক্ষেপ এতিয়া ৰাইজৰ মাজত আমি সোমাই পৰিছোঁ। আমি এতিয়া ৰাইজক বুজাবলৈ আমি এলাউন্স কৰিবলৈ আমি বুজাইছোঁ। ৰাইজক আমি গাঁৱে ভূঞে গৈ পেলাই আমি জনাইছোঁ। জনাই পেলাই ৰাইজক যাতে ঘৰৰ পৰা ওলাব মানা কৰা হৈছে, ঘৰতে থাকিবলৈ সুৰক্ষিত থাকিবৰ কাৰণে অনুমতি জনোৱা হৈছে। আৰু ৰাইজৰ সহায় কেনেকৈ পাইছে আপোনালোকে? সহায় কৰিলে অত্যন্ত সহায় কৰিব। ৰাইজে কৈছে যে এইটো ভাল পদক্ষেপ, পাৰিলে আৰু বেছিকৈ লকডাউন দিবলৈ দিছে। কিন্তু এতিয়া আমাৰ অসম চৰকাৰ আজি মৰ্মে আমি মানে চলিব লাগিব, সেইকাৰণে সপ্তাহ দুদিনীয়া লকডাউনটো মানে মানিব লগা হৈছে। পৰিয়ালত 3খন আমাৰ পৌৰসভা আছে। এই পৌৰসভাই যথেষ্ট দায়িত্ব লৈছে। ঠিক তেনেকৈ আমাৰ বৈঠালাংশতো পৌৰসভাই তেনেকৈ বিভিন্ন সজাগতামূলক সৃষ্টি কৰিব কাৰণে তেওঁলোকে এটা এনাউন্স তেনেকৈ কিছুমান কাৰ্যসূচী লৈছে। সজাগতাৰ সৃষ্টিটো আনিছে তেওঁলোকে। বৈঠালাংশৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Want to increase the productivity of your crops, or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মহানগৰী গুৱাহাটী হেঙাবাৰীত একেলগে কেইবাটাও চুৰি বাহনসহ চুৰি চক্ৰৰ সৈতে জড়িত 3জন ব্যক্তিক আটক আৰক্ষীৰ। কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী চকীৰ অন্তৰ্গত আৰক্ষীৰ দল এটাই নাকা চেকিঙত এখন ডাম্পাৰ সহিত চালকক আটক কৰিবলৈ সক্ষম হয় আৰু লোকজনৰ বিপক্ষে মাঞ্জা আৰক্ষী থানাত PS 18/20 অধীনত 379/411/468 এক গোচৰ পঞ্জীয়ন কৰে। মাঞ্জা আৰক্ষীয়ে আটক কৰা ধৃত ডাম্পাৰ চালক প্ৰশান্ত সিঙক জোৰদাৰ জেৰা কৰি পোৱা তথ্য অনুসাৰে ডিফু আৰক্ষী, মাঞ্জা আৰক্ষী, গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ বিষয়ববীয়াৰে মিলি শুক্ৰবাৰে অনুসন্ধান কৰে গুৱাহাটীৰ হেঙেৰাবাৰীৰ VIP ৰোড এলেকাত। অনুসন্ধানত ML 10C1898 নম্বৰৰ বলেৰো এখন UP 14DN 7086 আৰু AS 01DX 5386 দুখন কিটা বাহন, ML 05P 9598 নম্বৰৰ I20 বাহন এখন, AS 01DZ 0509 বুলেট মটৰচাইকেল এখন উদ্ধাৰ কৰে। আৰক্ষীৰ এই সমূহ চুৰি বাহনসহ 3জন লোকক আটক কৰে। আটকাধীন লোকসকল হৈছে M ৰাজীৱ কুমাৰ সিং, বয়স 35, ঘৰ মণিপুৰত; অজয় বিশ্বাস, বয়স 42, ঘৰ মেঘালয় ইষ্ট খাচী হিলছ আৰু আনজন আব্দুল বাৰিক, বয়স 27, ঘৰ গোৱালপাৰা জিলাত। উল্লেখযোগ্য যে আৰক্ষীৰ অনুসন্ধানত এওঁলোকৰ পৰা 7টাকৈ গাড়ীৰ বিভিন্ন নম্বৰ প্লেট, চাবি, মাৰ্টুল আদি সামগ্ৰী উদ্ধাৰ কৰে। সম্প্ৰতি এই আটাইকেইজন অপৰাধী আছে মাঞ্জা আৰক্ষীৰ থানাত আৰক্ষীৰ জিম্মাত। 18/2020 আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ এখন ডাম্পাৰ ইয়াতে পোৱা সংক্ৰান্তত। ইয়াৰ পিছত আমি যোনজন ডাম্পাৰৰ ড্ৰাইভাৰ আছিলে তেওঁ ধৰাৰ পিছত আমি কিছুমান লিড পালোঁ। সেই লিড মতে আমি গুৱাহাটীলৈকে এটা দল ৰাওনা হওঁ আমাৰ মাননীয় SP মহোদয়ৰ নিৰ্দেশমতে, আৰু তাতে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচনৰ লগত লগ হৈ পেলাই আমি আমাৰ হেঙেৰাবাৰী অঞ্চলত আমি 3জন গাড়ী চুৰি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ পৰা এখন বলেৰো, দুখন ক্ৰেটা, এখন I20 আৰু এখন বুলেট আমি এইখন ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমি চাই আছোঁ বাকী আৰু কোনোবা থাকিব পাৰে, আৰু বাকী যদি আৰু কোনোবা থাকে তেনেহ'লে আমি প্ৰচিড কৰিম। তেওঁলোক এজন হ'ল অৰিজিনেলি মণিপুৰৰ, এজন হ'ল শ্বিলঙৰ আৰু এজন হ'ল আপোনাৰ তাৰে এই গুৱাহাটী জালুকবাৰী অঞ্চলৰ। তেওঁলোকে গাড়ীবোৰ মানে এটা পাৰ্টিয়ে গাড়ীখন আনি পেলাই এটা বেলেগ পাৰ্টিক হেণ্ডঅভাৰ কৰে, আৰু এই হেণ্ডঅভাৰ কৰা পাৰ্টিটোৱে মণিপুৰলৈকে গাড়ীবোৰ চলাই দিয়ে। গতিকে তেওঁলোকৰ পৰা আমি এইবোৰ খবৰ দেখা পাইছোঁ। এইবোৰ গাড়ীৰ লকবোৰ পোৱা গৈছে, এইবোৰ গাড়ীৰ চাবি আৰু এইবোৰ গাড়ীত খোলা ইনষ্ট্ৰুমেণ্টবোৰ পোৱা গৈছে। গতিকে চাওঁ আমি কেনেকৈ ধৰণে আগবাঢ়িব পাৰোঁ, আমি ছিনিয়ৰসকলৰ পৰামৰ্শ মতে। তাৰপিছত সেইটোৱে পম খেতি গৈ গুৱাহাটীৰ পৰা কেইবাখনো গাড়ী মটৰ বাইক ৰিকভাৰ কৰা হ'ল। ইফল দুজনমান মানে ভেহিকেল লিফ্টিঙৰ লগত জড়িত মানুহকো পিক আপ কৰা হৈছে। ত' এণ্টায়াৰ অপাৰেশ্যনটো একচুৱেলি আমাৰ অচি মাঞ্জা যিটুকুনি ডেকা তেওঁ যিটো লিড কৰিছে। ত' তাতকৈ বস্তুখিনি আচলতে ক্ৰেডিট বস্তু সিমানেই গোটেইখিনি চালে আমাৰ টিম এটা গৈছিলে, আৰু ক্ৰাইম ব্ৰাঞ্চেও
গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে তাত যথেষ্ট সহায় কৰিছে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাপ নিউজ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডকমকাৰ পাকলম কাম অঞ্চলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক জনোৱা হয় উষ্ম সম্বৰ্ধনা। শনিবাৰে পাকলম কাম জেনাছ একাডেমীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। আটাইকেইজন ছাত্ৰ ছাত্ৰীক একোখনকৈ পখৰে অভিবাদন জনাই মুখ্য অতিথি হিচাপে সভাত উপস্থিত স্থানীয় জনপ্ৰতিনিধি লুন সিং তেৰণে। মুখ্য অতিথিৰ ভাষণত ছাত্ৰ ছাত্ৰীক সম্বোধি তেৰণে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক তথা অনাগত উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত ইয়াতকৈ অধিক ভাল ফলাফল আনিব লাগিব। ভাল ফলাফল আনি অঞ্চলটোলৈ সুনাম অনাৰ লগতে দেশৰ ভাল নাগৰিক হ'ব লাগিব। সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি অব্যাহত কৰোনা মহামাৰীৰ আতংক। এনে পৰিস্থিতিত নিজৰ লগতে ঘৰৰ আন সদস্য তথা ওচৰ চুবুৰীয়া সুৰক্ষাৰ স্বাৰ্থত সামাজিক দূৰত্ব বজাই চলোৱাৰ লগতে বাহিৰলৈ ওলালে মুখত মাস্ক পৰিধান কৰিব লাগিব বুলি কৰোনাৰ সন্দৰ্ভত ভাষণৰ মাজতে সজাগতা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। উল্লেখ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত বিডিচি অধ্যক্ষ অৰ্জন ৰংপি, ডকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন সিং তেৰণ, মনোনীত ৱাৰ্ড কমিছনাৰ জেনাছ একাডেমীৰ অধ্যক্ষ ডানিয়েল তেৰণ আৰু পাষ্টৰ টেনচিং ৰংফাৰ প্ৰমুখ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।